বৰ্তমান সমগ্ৰ বিশ্বব্যাপী সন্তা সৃষ্টি কৰা কৰোনা ভাইৰাছে গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে বহুতো অঞ্চলত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গোলাঘাট জিলাৰ অন্তৰ্গত উৰিয়ামঘাট অঞ্চলত উৰিয়ামঘাটৰ পৰা ঘোলাপানীলৈ যোৱা পথৰ দাঁতিতে থকা ৰেংমাই নদীৰ গৰাখহনীয়ে আতংকিত কৰি তুলিছে বৰদণ্ডিবাসী ৰাইজক। এই গৰাখহনীয়াৰ নাই কোনো প্ৰতিৰোধৰ ব্যৱস্থা আৰু এই পথত 400-500 শিক্ষাৰ্থী পাৰ হৈ যাবলগীয়া হয়। ৰাইজে মিলি তৈয়াৰ কৰা বাঁহৰ দলংখনত এতিয়া জৰাজীৰ্ণ অৱস্থাত। বিগত 4-5 বছৰ ধৰি বৰদণ্ডি গাঁৱৰ ৰাইজে চৰকাৰক অৱগত কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ বাবে স্থানীয় লোকসকলে বহু হাৰাশাস্তিৰ সন্মুখীন হৈছে। এই পথটোৰ ওপৰেদি কোনো ধৰণৰ চাৰিচকীয়া যান-বাহন পাৰ কৰিব নোৱাৰি। বৰদণ্ডি গাঁৱৰ ৰাইজে অসম চৰকাৰলৈ পুনৰ দাবী উত্থাপন কৰিছে, যাতে অতি সোনকালে পথটো মেৰামতি কৰি দিয়াৰ লগতে নৈখন গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰি উৰিয়ামঘাটৰ পৰা ঘোলাপানীলৈ যোৱা পথটো নিৰ্মাণ কৰিবলৈ বৰদণ্ডি গাঁৱৰ ৰাইজে দাবী উত্থাপন কৰিছে। ৰাস্তাকে ধৰি ঘৰ পৰ্যন্তলৈকে আহি পোৱা সকলোৱে দেখিছে বা আগে পিছে নিউজতো আহিছে, কিন্তু তাৰ বিনিময়ত প্ৰতিৰোধ বা তাৰ মেৰামতিৰ কাৰণে কোনো আজিলৈকে আমাৰ পঞ্চায়ত হওক বা ব্লক ফালৰ পৰা হওক কোনো এটা আঁচনি যোগেদি কাম হোৱা দেখি পোৱা নাই। মাজতে পঞ্চায়তৰ থ্ৰু এটা আঁচনি আহিছিল, কিন্তু সেই আঁচনিখন পঞ্চায়তৰ দ্বাৰা কাম নোহোৱাৰ কাৰণে ব্লকৰ পৰা জানিব পোৱা মতে সেই স্কিমখন ক্ল'জ হ'ল বুলি জানিব পালোঁ। তাৰপিছতে এই স্কিমখন তেনেকৈ আছে, কাম বৰ্তমানলৈকে একো হোৱা দেখি পোৱা নাই। এইটো আমাৰ 2 নং বৰদণ্ডি গাঁও, যিটো গৰাখহনীয়া হৈছে আগত ইটৌবুলি ৰোড, যিটো উৰিয়ামঘাটৰ পৰা ঘোলাপানী যোৱা। এতিয়া এই ৰোড বোলা নাই, গোটেই বাৰী ছিগি নদীয়ে খাই পেলাইছে। আমাৰ সৰু সৰু ল'ৰা ছোৱালী এই ৰাস্তাইদি 5খন-6খন স্কুললৈ যায়। এতিয়া বাৰিষা কাল লাগিছে, বহুতখিনি অসুবিধা হৈ পৰিছে। আগতো এনেকুৱা পঞ্চায়ত ফাণ্ড পাইছিলোঁ, সেই ফাণ্ডখিনি অকল কাণত শুনাহে পালোঁ, ছেকশ্যন নহ'ল, সেইটো তেনেকৈ থাকি গ'ল। আমাৰ ৰাস্তালৈ কোনো প্ৰশাসন, কোনো পঞ্চায়তে এতিয়া মন কাণ কৰা নাই। গতিকে আমি এনেকৈয়ে বহুতখিনি কষ্টত চলি আছোঁ। আচলতে ল'ৰা ছোৱালীৰ কাৰণে বেছিকৈ অসুবিধা। সেয়ে আমাৰ এই গৰাখহনীয়াখন অকণমান চাই চিতি কৰি দিয়া হ'লে। সৰুপথাৰৰ পৰা মনোযোগ কৰি ৰিপৰ্ট নিউজ ডেস্ক নৰ্থ ইষ্ট টাইম।